হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। সকলোৱে খবৰ কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি আপোনাৰ দেখা পাইছে চব নতুন নতুন গাড়ী আছে, প্ৰায় নতুন নতুন গাড়ী আছে। এইবুলি দেখা পাইছে গ্ৰেণ্ড ভিটাৰা, একেবাৰে নতুন গাড়ী চাবলৈ গ'লে। আৰু এইফালেদি XUV 300 আছে, টপ মডেল চব টপ মডেল আছে। আৰু এইফালেদি i20 দেখা পাইছে আপোনালোকে, এখন ধুনীয়া গাড়ী। এইফালেদি দেখা পাইছে ব্ৰেজা, এখন টপ মডেল গাড়ী আছে। এইফালেদি নেক্সন আছে, টপ মডেল, চব টপ মডেল গাড়ী আছে। আপোনালোকে যিমান গাড়ী দেখা পাইছে ইয়াত প্ৰায়খিনি গাড়ীয়ে টপ মডেল। এইফালেদি দেখা পাইছে অল্টো ডেলিভাৰী আছে, আৰু কেইবাখন গাড়ীও আজি ডেলিভাৰী আছে। আৰু এনেকৈ আপোনাৰ দেখা পাব এইফালেদি XUV 500 আছে। আৰু এইফালেদি বলেৰো আছে, বলেৰো কেইবাখনো আছে। আৰু ছুইফ্ট ডিজায়াৰ এইখিনি গাড়ীও আছে। এইফালেদি i10 নিউজ, গ্ৰেণ্ড i10 নিউজ আছে, দেখা পাইছে আপোনালোকে। এইফালেদি ৱেগনাৰ আছে, প্ৰায় নতুন নতুন গাড়ী আছে। আৰু এইফালেদি অল্টো 800, এইফালেদি ইগনিছ আছে, দেখা পাইছে। আৰু এইফালেদি কৈছোঁৱে যে অল্টোখন আজি ডেলিভাৰী আছে। আৰু এইফালেদি ছুইফ্ট দেখা পাইছে, ছুইফ্ট আছে। আৰু এইফালেদি ব্ৰেজা, এইফালেদি ভেনিউ। আৰু অকল এয়া গাড়ী নহয়, প্ৰায় 50+ গাড়ী আছে এতিয়াও। আপোনালোকে সকলোখিনি গাড়ীয়ে ভাল গাড়ী পাব, কোনো এক্সিডেণ্টেল গাড়ী নাই ইয়াত। অল ডকুমেণ্টছ ক্লিয়াৰ পাব, উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰিব। 7086129963 কণ্টেক্ট নম্বৰ হয়, আপুনি কণ্টেক্ট কৰিব। আৰু সকলোখিনি গাড়ীৰ ডিটেইলছ পাই যাব আপোনালোকে। আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে গাড়ীখিনি ভালকৈ দেখাই লৈছোঁ, আৰু বহুতখিনি গাড়ী আছে যিহেতু। আৰু আপোনালোকে কমাৰ্চিয়েল গাড়ী যদি বিচাৰে কমাৰ্চিয়েল গাড়ী পাব। ভাইটি বাকী চাই লওক আপোনালোকে ভালকৈ প্ৰতিখন গাড়ীয়ে। এইফালে দিছে স্মাৰ্ট হাইব্ৰিড, অল গ্ৰিপ, টপ মডেল। এখন এয়াৰ ষ্টেচন গাড়ী হয়, কিন্তু চিন্তা কৰিব নালাগে, গাড়ী বহুত ভাল গাড়ী আছে। এতিয়া নেক্সট আমি প্ৰাইজৰ সৈতে ষ্টাৰ্ট কৰোঁ ভালকৈ। ত' গ্ৰেণ্ড ভিটাৰা 2023 চনৰ মডেল হয়, আৰু গাড়ী তেনে কম চলা গাড়ী। কিমান চলিছে এখন? 8,800, মাত্ৰ 8,800, 8,800 প্লাছ কিবা এটা চলি আছে। গ্ৰেণ্ড ভিটাৰা টপ মডেল হয়, অল গ্ৰিপ আছে, স্মাৰ্ট হাইব্ৰিড হয় গাড়ী। প্ৰাইচটো কিমান হ'ব এখনৰ? 18 লাখছত আপোনালোকে পাই যাব গ্ৰেণ্ড ভিটাৰা। আৰু প্ৰাইচ নিগচিয়েট হ'ব, লক কৰা আছে। মই ভিডিঅ'টো দেখাব পৰা নাই আপোনালোকক, মই দেখাম বাৰু আপোনালোক ভালকৈ। কিন্তু আজি চাই লওক এনেকৈ, গাড়ী একো চাবলগীয়া নাই, টায়াৰ কণ্ডিশ্যন একদম অ'কে আছে। আৰু তেনে কম চলা এখন গাড়ী হয় চাবলৈ গ'লে। গ্ৰেণ্ড ভিটাৰা 8,800 কিলোমিটাৰ চলা, 23 চনৰ গাড়ী হয়, আপোনালোকে পাই যাব 18 লাখত। আৰু প্ৰাইচ কিবা এটা নিগচিয়েট হ'ব। নেক্সট XUV 300 হোৱাইট কালাৰ টপ মডেল আছে, আপোনালোকক মই ভালকৈ দেখাই দিছোঁ। গাড়ী যথেষ্ট এখন ধুনীয়া গাড়ী। ইয়াৰ প্ৰতিখন গাড়ীয়ে প্ৰায় টপ মডেল গাড়ী আছে। এখন কিমান, কোন চনৰ? 20 চনৰ এখন গাড়ী হয়। কিমান প্ৰাইচটো? 9,80,000 আপোনাৰ টপ মডেল এখন গাড়ী পাই যাব। এখন ধুনীয়া গাড়ী চাবলৈ গ'লে। আপোনাৰ যদি ল'ব বিচাৰে XUV 300 আপোনালোকে ল'ব পাৰিব। প্ৰায় গাড়ীখিনি লক আছে, কিন্তু মই দেখাবলৈ অকণমান দিগদাৰ হ'ব, কাৰণ তেনে কম জেগা আছে, দৰ্জা খুলিবলৈও নোৱাৰি। চ' আপোনালোকে যদি ল'ব বিচাৰে মই অল ডিটেইলছ ভালকৈ দি দিম আপোনালোকক। কণ্টেক্ট নম্বৰ দিছে, কণ্টেক্ট কৰিব। অনলাইন বুকিঙৰ সুবিধা আছে যিহেতু, আপোনাৰ অনলাইন বুকিং কৰিব পাৰিব, ৰিফাইনেন্সৰ সুবিধা আছে। আৰু নেক্সট দেখা পাইছে আপোনালোকে i20 টপ মডেল, কোন চনৰ? 21ৰ। কিমান হ'ব প্ৰাইচ? 870, 8,70,000 টকাত আপোনালোকে i20 টপ মডেল পাই যাব। আৰু গাড়ী আপোনালোকে দেখা পাইছে কণ্ডিশ্যন কেনেকুৱা ধুনীয়া ধুনীয়া কণ্ডিশ্যন। 3খনকৈ গাড়ী টপ মডেল গাড়ী আছে, আৰু 3খন গাড়ীয়ে প্ৰায় নতুন গাড়ীয়ে আছে। আৰু আপোনালোকে সেইটো নাভাবিব যে বহুতে কৈ থাকে যে গাড়ীখিনি দাম বেছি হৈছে, আমুক তামুক কিবাকিবি বহুত কথা কোৱা হয়। কাৰণ চাওক, এখন ভাল গাড়ী কিনিবলৈ হ'লে অকণমান দাম ভৰিবই লাগিব। আপোনালোকে নতুন গাড়ী এখনতকৈ 2-2.5 লাখ টকা, 3 লাখ টকা কমিলেও বহুত টকা আজিকালি চাবলৈ গ'লে। সেইকাৰণে ভালকৈ ভাবি চিন্তি ল'ব, কাৰণ কোনো আপোনালোকক 2021 চনৰ 22 চনৰ গাড়ীখন টকা 3 লাখত, 2 লাখত, 2.5 লাখত, 4 লাখত এনেকৈ দিব নোৱাৰে। গাড়ী চাই পিনি কথা। এতিয়া অল্টোখনৰ কথাটো বেলেগ, বা এইখিনি গাড়ীৰ কথাটো বেলেগ। এইখিনি গাড়ী কেতিয়াও দিব নোৱাৰে আপোনালোক কম দামত। চ' আপোনালোকে ভালকৈ ভাবি চিন্তি ল'ব, ঘপকৈ কিবা এটা কমেণ্ট কৰি নিদিব, কাৰণ কথাটো আপোনালোকে নিজেও তাত যদি গাড়ীখন যদি আপোনাৰ নিজৰ বুলি ভাবি লয় তেনেহ'লে আপোনাৰ নিজে গম পাব। তো নেক্সট দেখাইছোঁ ভিটাৰা ব্ৰেজা 2021 হয়, টপ মডেল গাড়ী হয়। এখনো টপ মডেল গাড়ী। এখন গাড়ীও আপোনালোকে দেখা পাইছে কণ্ডিশ্যন তেনে ভাল, আৰু একো কৰিবলগীয়া নাই, অল ডকুমেণ্টছ ক্লিয়াৰ আছে, চব গাড়ীয়ে মই কৈ আছে। এখন কিমান হ'ব প্ৰাইচ, কিমান চলিছে? 48,000 48,000 চলা আছে। প্ৰাইচটো কিমান হ'ব?
890 8,90,000 টকাত আপোনালোকে ভিটাৰ ব্ৰেজা পাই যাব টপ মডেল 2021 চনৰ। দেখা পাইছে? মজা লাগিছে না ভিডিঅ'টো? যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰিব কেতিয়া নাপাহৰিব। আৰু নেক্সট দেখা পাইছে নেক্সন কোন চনৰ? 21 চনৰ। দেখা পাইছে 21 চনৰ অপশ্যন আছে। কিমান হ'ব প্ৰাইচ? 910 9,10,000 টকা। প্ৰাইচ নিগচিয়েট হ'ব দেই, আপোনালোকে ভালকৈ চাই লওক। নেক্সনো টপ মডেল আছে, আপোনাৰ ভালকৈ চাই লওক। আৰু 3খন 1 2 3 4 5খনকৈ টপ মডেল গাড়ী দেখা পাইছে আপোনালোকে। আৰু নেক্সট আপোনালোকে দেখা পাব এইফালেদি ফৰ্চুনাৰ আহি গ'ল। ফৰ্চুনাৰ মই পিছত দেখাই আছোঁ আপোনালোকক। আৰু নেক্সট দেখাই আছোঁ এইফালেদি অল্ট'। ভাইটি অল্ট' কিমান হ'ব? এখন 21 চনৰ অল্ট' চাবলৈ গ'লে। অল্ট' এখন এলেক্সাই অপশ্যনেল হয় নাই বাৰু? এখন VXI হয়। এইখনৰ দাম কিমান হ'ব? 365ত আপোনালোকে অল্ট' পাই যাব। এখন ধুনীয়া গাড়ী দেখা পাইছে আপোনালোকে অল্ট'খন। আৰু অল্ট' কেইবাখনো আছে, অকল এখনেই নহয়। অল্ট' প্ৰায় 7-8খনমান আছে গাড়ী। গোটেইখন গাড়ী ভাল ভাল গাড়ী আছে। আৰু নেক্সট আপোনাৰ দেখা পাব এইফালেদি ৱেগনাৰ, একেবাৰে নতুন গাড়ী বুলিয়ে ধৰিব পাৰি। চাবলৈ নতুন মডেল হয়। গাড়ী কোন চনৰ? 21 চনৰ। কিমান হ'ব? 14,000 ৰানিং। অনলি 14,000 ৰানিং হয় গাড়ী। তেনে এখন ধুনীয়া গাড়ী চাবলৈ গ'লে। কিমান হ'ব প্ৰাইচ? 555 5,55,000 টকাত আপোনালোকে ৱেগনাৰ পাই যাব। চক কণ্ডিশ্যন আপোনালোকে টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক। মই যিমানখিনি পাৰোঁ দেখাই দিছোঁ। গাড়ী এখন ধুনীয়া গাড়ী হয়। আৰু এনেকৈ কেইবাখনো গাড়ী আছে, ভাল ভাল বাজেটত গাড়ী আছে, আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰিব। নেক্সট গ্ৰেণ্ড আই10 নিউজ, এখন টপ মডেল ছেকেণ্ড টপ গাড়ী হ'ব। এখন গাড়ী কেনেকুৱা লাগিছে আপোনাক জনাব। আৰু কোন চনৰ হয় ভাইটি? 22 চনৰ। কিমান লাগিব এখন? 560 5,60,000 টকা আপোনালোকৰ আক্সিং হয়। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। এখন ধুনীয়া গাড়ী 560 দেখা পাইছে আপোনালোকে। কিমান চলিছে এখন? 12,000। মাত্ৰ 12,000 চলা গাড়ী হয়। কোনো ইয়াত মিটাৰ টেম্পাৰিং কৰা নাই, কোনো এক্সিডেণ্টেল গাড়ী নহয়। চব গাড়ী কোনো এক্সিডেণ্টেল নহয়। অল ডকুমেণ্টছ ক্লিয়াৰ আছে। উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। গাড়ী আপোনালোকে নিজে দেখা পাই আছে। সকলোখিনি গাড়ী মই আপোনাক দেখাই দিছোঁ মুখৰ ওচৰত। আপোনালোকে সকলোখিনি গাড়ী ভালকৈ চাই লওক। আৰু যোনখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। এইফালে নেক্সট ইগনিছ নেক্সাৰ, এখন বেষ্ট গাড়ী চাবলৈ গ'লে। ইগনিছ আপোনাৰ ল'ব পাৰিব যদি লওঁ বুলি ভাবে। তো ইগনিছ কোন চনৰ হয় এখন? 19 চনৰ। চক প্ৰায় গাড়ীয়ে 19 18 তাৰপিছত আপ মডেল আছে। ইগনিছৰ মই ভিতৰটো আপোনাক দেখাই দিছোঁ, আপুনি ভালকৈ চাই লওক। এখন ধুনীয়া গাড়ী। তো গাড়ীখন যদি লওঁ বুলি ভাবে ল'ব পাৰিব। এখন কিমান হ'ব প্ৰাইচ? 485 2019 চনৰ গাড়ী 485। চক এখন ধুনীয়া গাড়ী, আপোনাৰ ভালকৈ চাই লওক। মই দেখাই দিছোঁ ভালকৈ। নেক্সট আমি ছুইফ্ট দেখাম। তাৰ আগতে ভালকৈ গাড়ীখন এবাৰ দেখাই দিছোঁ। ছুইফ্ট নাম্বাৰ চাই লওক 6660। এটা ধুনীয়া নাম্বাৰ হয়। আৰু গাড়ী আপোনাৰ যদি ল'ব বিচাৰে ল'ব পাৰিব। ৰেড কালাৰ হয়। ৰেড কালাৰ যাৰ ফেভৰেট তেওঁলোকে ল'ব পাৰিব। এখন ধুনীয়া গাড়ী। তো গাড়ীখন কোন চনৰ হয় এখন? 19 চনৰ। দুখন গাড়ী আছে। অপশ্যন আপোনালোকৰ হাতত আছে। আপোনালোকে যোনখন ল'ব বিচাৰে ল'ব পাৰিব। এখন বহুত ধুনীয়া হৈ আছে। কিমান হ'ব প্ৰাইচটো? 580। আপোনাৰ ভিতৰটো চাই লওক। ভিতৰটো বহুতেই ধুনীয়া। ভিতৰটো লক কৰা আছে, খুলি দিব। তাৰ আগতে মই আপোনাক আকৌ এবাৰ দেখাই দিছোঁ। চব গাড়ীয়ে গাড়ী। আৰু আপোনালোকে যোনখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। চব গাড়ী অল ডকুমেণ্টছ ক্লিয়াৰ আছে। উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু অনলাইন বুকিঙৰ সুবিধা আছে। চ' আপোনালোকে একো চিন্তা কৰিব নালাগে। কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰক। আৰু ভাল ভাল অফাৰ চলি আছে, যিহেতু আপোনালোকে অফাৰো পাই যাব। চ' আপোনালোকে কণ্টেক্ট কৰিব জলদি। এইফালে দেখা পাইছে ভিতৰটো বহুত ধুনীয়া। এইফালে দেখা পাইছে লেডাৰ চিট কভাৰ, বা বহুত ধুনীয়া আছে দেই। আপোনাৰ চাই লওক, কোনো এক্সিডেণ্টেল নহয়। গাড়ী যথেষ্ট এখন ধুনীয়া গাড়ী। তো আপোনাক যদি ল'ব বিচাৰে ল'ব পাৰিব। মই ভালকৈ দেখাইছোঁ আপোনালোকক। নেক্সট দেখাই আছোঁ কেইখনমান ভাল ভাল গাড়ী। তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক আৰামত। তো XUV 500 কোন হয় এখন? কোনখন? W11 W10 চৰি W10 হয়। W11 এখনো আছে। তো এখন W10খন হয়। কোন চনৰ হয়? 20 চনৰ এখন গাড়ী। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। XUV 500 20 চনৰ হয়। এখন ধুনীয়া গাড়ী। আপোনাৰ চাই লওক ভালকৈ, গাড়ীখন চাই লওক। কোনো এক্সিডেণ্টেল গাড়ী নহয়। মই ভালকৈ দেখাই দিছোঁ। তো গাড়ীখনৰ লক আছে মেবি। নাই লক নাই। মই চাই দিছোঁ, আপোনালোকে ভালকৈ চাই লওক। গাড়ীখন এখন ধুনীয়া গাড়ী। তো টপ মডেল গাড়ী হয়। W10 W11 আৰু W10 দুইটা টপ মডেল গাড়ী হয়। এইবোৰ ছানৰুফ আছে, আপুনি দেখা পাইছে। এখন ধুনীয়া গাড়ী, কম চলা গাড়ী হয় এইবোৰ। আৰু আপোনালোকে
ভালকৈ মই যিমান পাৰোঁ আপোনাক দেখাই দিছোঁ। তো চাই লওক গাড়ীখন, মই যিমান পাৰোঁ ভালকৈ দেখাই দিছোঁ আপোনালোকক A to Z। কিমান হ'ব এখনৰ প্ৰাইচ? কিমান হ'ব? 12 লাখ, 12 লাখ টকা আক্সিং হয়। 2000 কিমান চনৰ? 20 চনৰ, 2020 চনৰ W10। এখন পূৰা লাক্সাৰী বুলি ক'ব পাৰি, ইণ্ডিয়ান ছেগমেণ্টত, ইণ্ডিয়ান ব্ৰেণ্ড হয় যিহেতু মহিন্দ্ৰা। আৰু এখন ধুনীয়া গাড়ী, আপোনালোকে লওঁ বুলি ল'ব পাৰিব। প্ৰাইচ নিগচিয়েট হ'ব। বলেৰো দেখাই আছে এতিয়া, বলেৰো B6 অপশ্যনেল, কমাৰ্চিয়েল নাম্বাৰ প্লেট হয়। আপোনাৰ যদি লওঁ বুলি ভাবে ল'ব পাৰিব। এখন বহুত কম চলা, 2008 মান চলা গাড়ী হয় নাই? 2008খন এনেকুৱা কিবা এটা চলা গাড়ী হয়, জেনুইন চলি আছে গাড়ী, যথেষ্ট এখন ধুনীয়া গাড়ী। মই ভিতৰতো দেখাই দিছোঁ, একেবাৰে নতুনেই হৈ আছে এখন। যিমান যোনে যি পাৰে ভালকৈ চাই লওক, যদি ল'ব বিচাৰে ল'ব পাৰিব। এখন একদম কম চলা গাড়ী। 2000 এখন কোন চনৰ হ'ব? 22 চনৰ লাষ্টৰ হয়। তো আপোনালোকে যদি লওঁ বুলি ভাবে ল'ব পাৰিব। তো গাড়ীখন মই আপোনাক ভালকৈ দেখাই আছোঁ A to Z। তো চাই লওক, কমাৰ্চিয়েল নাম্বাৰ প্লেট আছে, এখন কম চলা গাড়ী হয়। আপোনাৰ যদি ল'ব বিচাৰে ল'ব পাৰিব। কিমান হ'ব এখন প্ৰাইচ? 990, 9,90,000 টকাত আপোনালোকে বলেৰো পাই যাব। বলেৰো আজিকালি বহুত দাম বাঢ়িছে চাবলৈ গ'লে, আৰু এতিয়া গাড়ীৰ দামটো আৰু বাঢ়িছে। তো আপোনালোকে কমতে পাব। B6 দেখা পাইছে আপোনালোকে। তো আপোনাৰ লওঁ বুলি হ'লে ল'ব পাৰিব। চাওক টায়াৰ কণ্ডিশ্যন চাওক, যথেষ্ট ধুনীয়া হৈ আছে গাড়ী। এখন আপোনালোকে দেখা পাইছে ভিটাৰা ব্ৰেজা, কোন চনৰ হয় এখন? 22 চনৰ। এখন 22 চনৰ গাড়ী হয়। এখনো টপ মডেল গাড়ী চাওক। আৰু এইটো মেবি ঠিকে আছে, মই লগ নাই হোৱা বুলি ভাবিছিলোঁ। তো গাড়ী এখন ধুনীয়া গাড়ী। এখন কিমান চলিছে? 28,000 চলিছে মাত্ৰ। আৰু গাড়ী যথেষ্ট এখন ধুনীয়া গাড়ী। মই ভিতৰতো দেখাই দিছোঁ আপোনালোকক, ভিটাৰা ব্ৰেজা চাওক আপোনালোকে, ভিটাৰা ব্ৰেজা ভিতৰতো এখন ধুনীয়া গাড়ী। তো আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰিব। তো গাড়ীখনৰ প্ৰাইচ কিমান হৈছে? 910, 9,10,000 টকাত আপোনালোকে ভিটাৰা ব্ৰেজা টপ মডেল পাই যাব। চাওক ধুনীয়া এখন গাড়ী হয়। আৰু এখন আছে এতিয়া ভেনিউ টাৰ্বো। তাৰপিছত মই দেখাইছোঁ ফৰ্চুনাৰ আপোনালোকক। ভেনিউ টাৰ্বো SX মডেল আছে, টপ মডেল হয় চাবলৈ গ'লে। টাৰ্বো ইঞ্জিন হয় আৰু 1000cc ইঞ্জিন আহে এইটো। আপোনালোকে এখন ধুনীয়া গাড়ী পাই যাব। ভেনিউ টাৰ্বো মই আপোনাক ভালকৈ দেখাই আছোঁ ফ্ৰণ্টৰ পৰা, আপোনালোকে ভালকৈ চাই লওক। তাৰপিছত আপোনাক মই ফৰ্চুনাৰ দেখাই আছোঁ। তো গাড়ীখন কিমান হ'ব প্ৰাইচ? 890, 8,90,000 টকা প্ৰাইচ নিগচিয়েট হ'ব। সকলোখিনি গাড়ীৰে প্ৰাইচ নিগচিয়েট হ'ব। আপোনালোকে যদি লওঁ বুলি ভাবে ল'ব পাৰিব। এখন টপ মডেল টাৰ্বো ইঞ্জিনৰ গাড়ী হয়। তো নেক্সট আমি দেখাই আছোঁ ফৰ্চুনাৰ। দেখা পাইছে আপোনাৰ ফৰ্চুনাৰখন। অকল এই বস্তুটো আমাৰ অকণমান এইটো ভাঙি আছে, তো এইটো ফিট কৰি দিয়া হ'ব যদি কোনোবা লওঁ বুলি ভাবে। ইমান চিন্তা কৰিব নালাগে। আৰু টায়াৰ কণ্ডিশ্যন চাওক, প্ৰতিটো টায়াৰে ভাল টায়াৰ আছে, দামী টায়াৰ, নতুন টায়াৰ হয়। আৰু গোটেইটা টায়াৰ নতুন আছে। গাড়ী একদম ধুনীয়া হৈ আছে, একো চিন্তা কৰিব নালাগে। এখন ধুনীয়া গাড়ী চাবলৈ গ'লে। তো আপোনাৰ যদি লওঁ বুলি ভাবে ল'ব পাৰিব। তো এইফালেদি চাওক গাড়ী কণ্ডিশ্যন আপোনালোকে A to Z। আৰু এখন অল্টো দেখা পাইছে, এখন পূৰা আজি ডেলিভাৰী আছে। এনেকৈ কেইবাখন গাড়ীও আজি ডেলিভাৰী আছে। তো নেক্সট আপোনালোকক ভালকৈ মই ফৰ্চুনাৰখন দেখাইছোঁ। ফৰ্চুনাৰখন কোন চনৰ আছিলে? 2019 লাষ্টৰ হ'ব। 19 লাষ্টৰ হ'ব। আপোনালোকে দেখা পাইছে 4x2 হয়। আপোনালোকে ভালকৈ চাই লওক গাড়ীখন, এখন ধুনীয়া গাড়ী। আপুনি যদি লওঁ বুলি ভাবে ল'ব পাৰিব গাড়ীখনৰ ভিতৰতো দেখাইছোঁ। ফৰ্চুনাৰখনৰ ভিতৰতো, ফৰ্চুনাৰ যোনে লওঁ বুলি ভাবে ল'ব পাৰিব। ফৰ্চুনাৰটোতো এটা বস্তু মিছ কৰা হয়, দেখা পাইছে আপোনালোকে ওপৰত কোনো ছানৰুফ নাই, আৰু নাথাকে যিহেতু ছানৰুফ লক কৰা আছে বেকত। তো আপোনালোকে সকলোখিনি সুবিধা পাব। 4x2 হয়। আৰু প্ৰাইচটো কিমান হ'ব এখনৰ? 28 লাখ। প্ৰাইচ নিগচিয়েট হ'ব, আপোনালোকে ভালকৈ চাই লওক। আৰু গাড়ীখন এখন ধুনীয়া গাড়ী হয়। আৰু এনেকৈ আমাৰ কেইবাখন গাড়ীও আছে, আপোনালোকে দেখা পাইছে। সকলোখিনি গাড়ীয়ে অল ডকুমেণ্টছ ক্লিয়াৰ আছে, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। ফুলি ছাৰ্ভিচ গাড়ী হয়। আৰু ভিডিঅ' কেনে পাইছে জনাব আপোনালোকে। প্ৰায় চব গাড়ীয়ে ভাল গাড়ী আছে। আৰু গোটেইখিনি গাড়ীয়ে দেখা পাইছে আপোনালোকে। টপ মডেল গাড়ীয়ে মই প্ৰায় দেখাই দিলোঁ আজি আপোনালোকক। তো আপোনালোকে কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ' লগ পাই আছোঁ। বাই বাই, থেংক ইউ এভৰি ওৱান। ছাবস্ক্ৰাইব কৰি ল'ব দেই। নেক্সট ভিডিঅ' লগ পাই আছোঁ। বাই।